বন্ধুসকল, কেতিয়াবা এনেকুৱা লাগিছে নেকি আপোনাৰ আপুনি নিজৰ ইচ্ছাৰে নহয় বৰঞ্চ আন কাৰোবাৰ প্ৰত্যাশা বা খঙৰ ভয়তে সিদ্ধান্ত লৈছে? যদি হয় তেন্তে আপুনি এটা অদৃশ্য মায়াজালত আবদ্ধ হৈ আছে। ইয়াক কোৱা হয় ইমোশনাল ম্যানিপুলেশন। ই শৰীৰৰ আঘাত নকৰে কিন্তু আত্মাক ক্ষতিগ্ৰস্ত কৰি পেলায়। এই আবেগিক হেতালি ইমান বিপদজনক কিয়? কাৰণ ই মৰম বা আত্মা নামৰ মুখাবিন্দিয়াই আৰম্ভণিতে তেওঁলোকে আপোনাৰ লগত পৃথিৱীৰ আটাইতকৈ বিশেষ ব্যক্তি হিচাপে অনুভৱ কৰাব। তাৰ পিছত লাহে লাহে গ্ৰীড বা অপৰাধবোধৰ শিকাৰ বনাব। যদি তুমি মোক সঁচাকৈ ভাল পালেহেঁতেন তেন্তে মোৰ বাবে নিশ্চয় এইখিনি কৰিলেহেঁতেন। এইটো এটা সৰু বাক্য, কিন্তু ই এক গভীৰ মানসিক আক্ৰমণ। ইয়াৰ আটাইতকৈ ডাঙৰ বিপদ হল সেলফ ডিবেট বা আত্মসন্দেহ। ম্যানিপুলেটৰে আপোনাক প্ৰতিৰোধ নিজায় যে আপোনাৰ স্মৃতি শক্তি কম বা আপুনি প্ৰয়োজনতকৈ বেছি সেনচিটিভ। ইয়াক গেছ হিটিং বুলি কোৱা হয়। আৰু লাহে লাহে আপুনি নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাই আৰু প্ৰতিটো সৰু সিদ্ধান্তৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হয়। ই কেৱল মগজুতে সীমাবদ্ধ নাথাকে। গৱেষণাৰ মতে দীৰ্ঘদিন আবেগিক হেতালি সহ্য কৰিলে এংজাইটি নাইবা ডিপ্ৰেছন নাইবা হৃদৰোগত আক্ৰান্ত হব পাৰে। আপুনি আপোনাৰ বন্ধু বা পৰিয়ালৰ পৰা আঁতৰি যাবলৈ ধৰে কাৰণ ম্যানিপুলেটৰে আপোনাক বুজাই দিছে যে তোমাতকৈ আপন মোৰ কোনেও নহয়। ইয়াৰ পৰা আঁতৰি অহাৰ বাবে প্ৰথমটো পদক্ষেপ হব তাক চিনাক্ত কৰা। তাক চিনাক্ত কৰিবলৈ হলে নিজৰ সীমাবদ্ধতা নিৰ্ধাৰণ কৰিব লাগিব প্ৰথমে। 2 নম্বৰত নিজৰ গাট ফিলিং বা আত্মৰক্ষাৰ ওপৰত বিশ্বাস কৰিব। আৰু যদি কোনোবাই আপোনাক বাৰে বাৰে সৰু অনুভৱ কৰায় তেন্তে তাৰ পৰা আঁতৰি অহাটোৱে বুদ্ধিমানৰ কাম। মনত ৰাখিব, যে আপোনাক সঁচাকৈয়ে ভাল পায় তেওঁ আপোনাক নিয়ন্ত্ৰণ নকৰে। আপোনাৰ মনটো কোনো খেলনা নহয়। এই বিষাক্ত জালৰ পৰা নিজক মুক্ত কৰক। আৰু যদি এই ভিডিঅ'টো আপোনাৰ কামত আহিছে তেনেহলে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ধন্যবাদ।